গাইজ মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আমৰ জেলি বনাম বুলি ভাবিছোঁ। আপোনালোকেও চাওকচোন কেনেকৈ বনাওঁ ভিডিঅ'টো। মই বাকলি গুচাই লৈছোঁ, তাৰপিছত মিক্সিত পিচিম। গুচাই ল'লোঁ, গুচাই লৈ মই সৰু সৰু পিচ কৰি লৈছোঁ। এয়া চাওক। এতিয়া আমৰ ছিজন, আপোনালোকেও ঘৰত বনাব ধুনীয়াকৈ। চাই ল'ব ভিডিঅ'টো সম্পূৰ্ণকৈ শেষ। এয়া চাওক, মই গেছত বহাই লৈছোঁ। গেছটো কমাই দিব, তেতিয়াহে হ'ব। ঘমাই লৰাই থাকিব আপোনালোকে। মই 2 কাপ চেনি লৈছোঁ, চাওকচোন। ইয়াত মই দিছোঁ, এয়া চাওক। এয়া মোক সুন্দৰকৈ উতলি আহিছে, চাওকচোন। এয়া মই নেমু 2 চামুচ লৈ লৈছোঁ, চাওকচোন। ইয়াত মই এতিয়া দি দিম। এয়া এয়া মোৰ হৈ গৈছে, মই গেছটো অফ কৰি দিছোঁ। এয়া গৰমে গৰমে মই এনেকৈ ভৰাই দিম, চাবচোন। এয়া মই চৰিয়াটোত পানী লৈ পেলাই বটলটো থৈছোঁ। আপোনালোকেও তেনেকৈ থ'ব, নহ'লে গৰমে গৰমে ভৰালে বটলটো ফাটি যাব। কাৰণ চিচাৰ বটল হয় যিহেতুকে, চিচাৰ বটলত থ'ব, ধেৰ দিন খাব পাৰিব। এয়া দেখিছে, এয়া ৰংটো চাওকচোন কিমান সুন্দৰ হৈছে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।